হেই গাইজ গুড মৰ্ণিং। আজি হৈছে 26 জানুৱাৰী, সেইকাৰণে লগৰ দুজনমানৰ লগত আজি খানা এটা খাম বুলি ভাবিছোঁ। গৈ আছোঁ এতিয়া শুৱালকুছিত। শুৱালকুছিত গৈ গাহৰি কিনিব ধৰিলোঁ। গাহৰি মাংসৰ ক্ৰমান্বয়ে দাম বাঢ়ি গৈ বৰ্তমান 400 পালে। আৰু কিমান যে বাঢ়িব তাৰ নাই পাত্তা। আৰু এয়া মই আধা কেজি লৈ ল'লোঁ গাহৰিৰ মাংস। আৰু আমি 3জন মানুহ হৈ যাব, বেছি নালাগে ইয়াতকৈ। বৰ্তমান প্ৰায় 2টাই বাজিল আৰু সোনকালে পিঁয়াজ আলু কাটি লৈ গাহৰিটো বইল হ'বলৈ দি থৈ দিছোঁ ইয়াতে। মাংসটো বইল হোৱাৰ পিছতে চৰুত বহাই দিছোঁ। অলপমান তেল, কাৰণ তেল বেছি নালাগে যিহেতু গাহৰি মাংসত তেল থাকেই, সেইকাৰণে পিঁয়াজখিনি অলপ ফ্ৰাই হোৱাৰ পিছতে মাংস আলুটো বহাই দিলোঁ। কাৰণ আলুটো নিসিজিব ন, মাংসটো বইল হৈ আছে আগৰ পৰাই, সেইকাৰণে সোনকালে মাংসটো আৰু আলুটো একেলগে দি দিলোঁ। আলুটো সিজিবৰ কাৰণে অলপ পানীও দি দিলোঁ আৰু কাঁহীখন দি দিছোঁ। আৰু এই আমাৰ ভাজা হৈ গ'ল। ভজা মাংস 2 পিছমান মই ওলাই ৰাখিছোঁ, কাৰণ ভজা মাংস নাখালে মোৰ মনটো কোনোদিনে সন্তুষ্ট নহয়। আৰু এই আঞ্জাও হৈ গ'ল। আৰু সময়টো দেৰি হোৱাৰ কাৰণে বেলেগ ব্যৱস্থা কৰা নহ'ল, মানে দালি ভাজিৰ বেলেগ ব্যৱস্থা কৰা নহ'ল। এইখিনি সিহঁতৰ ঘৰৰ পৰাই দিছে ভৱেশহঁতৰ। আৰু এই খাদ্য আমাৰ হৈ গ'ল আজিলৈ।